Hey guys, welcome back to my YouTube channel, Driving Guru. তো গাইজ সকলে বাইকেৰে ব্লগছ বনাই মই গাড়ীৰে বনাইছোঁ এইবাৰ। তো এইবাৰ নহয়, এই মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো ফাৰ্ষ্ট ভিডিঅ' হয়। তো ভিডিঅ' চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু বনাম বেলেগ বেলেগ ঠাইত নেক্সট। আৰু ইয়াৰ পৰা গৈ পাইছোঁ আৰু নেক্সট বুঢ়িয়া বুঢ়িয়া ঠাইত যাম, ভিডিঅ' বনাম। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো লাইফত ফাৰ্ষ্ট টাইম বৰফ পাইছোঁ, কোনে কোনে এনজয় নকৰিব? মজা। তো এখন ব্ৰিজ পাইছোঁ আমি, চাওক ব্ৰিজখন মানে দুখন গাড়ী অহা যোৱা কৰিব নোৱাৰি। এখন যদি আহে এখন যাব নোৱাৰি, মানে ৰখি থাকিব লাগে। তো ৰখি আছোঁ আমি। চব অসমৰ টুৰিষ্ট গাড়ী হয়, মানে চব টুৰিষ্ট পাৰ্মিটৰ গাড়ী হয়, চাওক। তো এতিয়া আমি যাম এতিয়া গাড়ীবিলাক আহিলে। তো মানে ইয়াত বহুত টুৰিষ্ট আহে, মানে এতিয়া বতৰটো ভালে আছে, মানে একো বৰফ চৰফ পৰা নাই, সেইটো কাৰণে টুৰিষ্টবিলাক আহি আছে, আমিও আহিছোঁ। নাজানো আৰু কি হয়, তো চাওঁ কিমানখিনি দেখাব পাৰোঁ বা কিমান চাব পাৰোঁ। এয়া চাওক, এইখন ৰখিব লাগে, আহি গৈছে এতিয়া, ৰখিছে চাওক, এইখন ৰখেনে ৰখিছে। তো এনেকৈ ছাইড দিব লাগে, নহ'লে প্ৰব্লেম হয়। ৰাস্তাবিলাক সৰু সৰু হয় কিছুমান জেগাত, ৰাস্তাবিলাক কিছুমান জেগাত ভাঙা চিঙা হয়, ভাল নহয় মানে। তো এইটো হিলছ এৰিয়া হয়। তো মানে ইয়াত কেনেকুৱা, যিবিলাক গাড়ী আপত উঠি আহি থাকে, মানে সেইবিলাক গাড়ীক যিবিলাকে ডাউনত গৈ থাকে সেইবিলাক ছাইড দিব লাগে। মানে আপত উঠা গাড়ীখন সদায় ছাইড দিব লগা হয়, মানে দিব লাগে, নহ'লে আকৌ সেইখন গাড়ীয়ে বহুত অসুবিধা পায় বা এনেকুৱা হ'লে কাজিয়া লাগি যাব পাৰে, মানে তো সেইটো কথা। তো আমাৰ টাৱাং 95 আছে আৰু জাং 57 কিলোমিটাৰ্ছ আছে। তো আমি গৈ থাকিম, যেতিয়ালৈকে আমি টাৱাং নাপাওঁ তেতিয়ালৈকে গৈ থাকিম, আপোনালোকে চাই থাকিব। তোমাৰ ৰাস্তাৰ কাম কৰিয়ে আছে, ৰাস্তাৰ কাম গোটেই কমপ্লিট হোৱা নাই। এইটো এইখিনি ৰাস্তা অলপ বেয়া আছে মাজে মাজে, তো লাহে লাহে চাই চিতি যাব লাগিব। ৰাস্তা কমপ্লিট হ'লে ভাল লাগিব, ভাল হ'ব। তো এতিয়া মানে ক'ত ভাল ক'ত বেয়া, ক'ত ভাল ক'ত বেয়া কোনো নাজানে, ক'ব নোৱাৰি মানে কোনখিনিত ভাল হ'ব কোনখিনিত বেয়া হ'ব। তো ভালকৈ চাই চিতি আহিব লাগে, মানে আহিব আপোনালোকে আহিলেও। কৰি হ'লে বাহিৰত ওলাব নোৱাৰি, মানে বাহিৰত ওলালে গা চা বেয়া লাগি যায়, আৰু ঠাণ্ডাৰ কাৰণে বহুত বেয়া লাগি যায়। বাকী কেইটা ফিউচাৰ একেবাৰে টোপনি গৈছে। তো আমি দুটা জিন্দা আছোঁ এতিয়ালৈকে। চলো 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 চলো।
এতিয়া আমি লাঞ্চ কৰা টাইম হৈছে চ' লাঞ্চ কৰিম এতিয়া মানে লাঞ্চ মানে কি আৰু ভাত নহয় কিবা যি পাওঁ লাঞ্চত মানে অলপ হেভি টাইপ তো ভোকো লাগিছে আৰু আমাৰ 56 কিলোমিটাৰ যাব আছে তো ইয়াৰে এখন আছে কিবা হোটেল ইয়াতে আমি খাম লাঞ্চ কৰিম লাঞ্চটো যেনেকৈ পাৰোঁ আৰু যি বাৰু খাই দিম ইয়াতে এইটো হৈছে ৱাৰ মেম'ৰিয়েল তাতো যাম খাই লোৱা আগতে তাৰপিছত যাম দেখাম চাব বাহ বাহ আৰু এইটো ভিউ পইণ্ট বনাইছে ভিউ পইণ্ট হয় চাওক ভিউ পইণ্ট তো ইয়াত যদি আপুনি চাহ খাব ইচ্ছা কৰে যিমান ইচ্ছা খাব পাৰে পইচা নালাগে তো আৰ্মিবিলাকে মানে এইটো দিছে আৰু ফ্ৰী আৰু বাকী বস্তু খালে খাব পাৰে বাছ পইচা অলপ কম হয় তো আমি এতিয়া চাহ খাম দোচা খাম খাই উঠি আৰু লগ পাই আছোঁ তো আমি খাম এতিয়া খাবলৈ মানে বেলেগ নাপালোঁ ন তো দোচা 5 প্লেট দোচা এতিয়া খাম দোচা কেনেকুৱা গম নাপাওঁ কিন্তু খাম ভোক লাগিছে খাব লাগে আৰু আমাৰ 55 কিলোমিটাৰ যাব আছে তো খাই পিনে সোনকালে যাব লাগে তো আমি খাই পেলাই ওলালোঁ মই ভাবিছোঁ গান ক'ত বাজি আছে এইটো চাওক এইটো বক্স হয় গান বাজি আছে মই ভাবিছোঁ গান ক'ত বাজি আছে তো এইটো আৰ্মি কেম্প হয় মই এখন কিনিলোঁ মানে বহুত গলটো ঠাণ্ডা পৰি আছে ন অলপ মাতটো বহা নিচিনা হৈছে তো এইখন মাৰি ল'ম গলত মাৰা তো এতিয়া আমি যাওঁ টাৱাঙলৈ আৰু মানে যাওঁ তো আমি এটা ৱাটাৰফলত আহিছোঁ এইটো ৰাস্তাতে পাই নুৰানাং ৱাটাৰফলছ বুলি কয় মানে আমি যেতিয়া টাউনত গৈ আছিলোঁ ৰাস্তাতে পাই তো বহুত ডাঙৰ ৱাটাৰফলছ হয় দেখাই আছোঁ বহুত ডাঙৰ ৱাটাৰফলছ হয় মানে ইমান ডাঙৰ लिखा है 5%। এইটো চাওক টিকট চেক কৰিছে আমাৰ এই পোৱালিটোৱে ঠিক আছে एक आ रहे हैं उधर बच्चा हमारा टिकट चेक कर रहा है गोलू मोलू सा वो बाद में आएंगे बेटा मेरे को यहाँ पे देखो कितना लिखा हुआ है 5 कितना हुआ हम लोग 1 2 1 2 3 4 5 हो गया नहीं 7 एक बार दिखा दो टिकट दिखा दो उस साइड दिखा दो उस साइड इससे दिखा दो इस साइड हाँ ये टिकट है 5 हाँ, ये हमारा नहीं है ये हमारा है ये यहाँ 5% लिखा हुआ है ना ठीक है और इसमें हाँ। इधर ये वाला चलते তো দেখিছে কিমান স্মাৰ্ট হয় ইয়াক ৰাখি থৈছে টিকটটো চোৱাৰ কাৰণে সেই পোৱালি টিকট লৈ পলালে অ' মাই গড এইটো চাওক ৱাটাৰফলছটো বহুত বেছি ডাঙৰ হয় ৱাও চাওক ভাই মানে ফাৰ্ষ্ট টাইম ইমান ওপৰৰ পৰা পানীৰ পৰা দেখিছোঁ ৱাটাৰফলছ ইমান ওপৰৰ পৰা দেখা মই ফাৰ্ষ্ট টাইম দেখিছোঁ বহুত মজা লাগিছে ये क्या मजाक है ये देखिए ओ माय गॉड
বহুত বেছি মজা লাগিছে মজা টাৱাং আৰু বেছি নাই টাৱাঙলৈ মানে টাৱাং পাম আৰু আমি বেছি দূৰ নাই ৰাতি হৈছে এইপিনে তো সোনকালে ৰুমটো মানে আমি গৈ পিনে আকৌ ৰুম বিচাৰিব লাগিব তো সোনকালে গৈ ৰুমটো পালেই হয় সেইটোৱে ভাবি আছোঁ মানে য'তে নহওক চাব লাগিব আৰু হোম ষ্টেত থাকিম চাগে নহ'লে উপায় নহ'লে হোটেলতে থাকিব লাগিব হোটেলত প্ৰাইচটো অলপ বেছি হয় পালোঁ টাৱাং এতিয়া মানে আমাৰ আহি পাওঁতে বহুত ৰাতি হৈ গ'ল তো এতিয়া একো চোৱা নহ'ব কালি দিনত আমি যিখিনি পাৰোঁ চাই পিনে আমি ৰিটাৰ্ণ হ'ম চাগে মানে তো আমি তো অহাকালি মানে আমি বমলাবাদ যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ব মানে নিজা গাড়ী লৈ যাব নিদিয়ে তাত আৰু মানে ইয়াৰে যিবিলাক কেব আছে মানে ইয়াৰে কেববিলাকে কিবা এটা মানে এই বনাইছে চিষ্টেম বনাইছে কি মানে সিহঁতে আমাৰ নিজা গাড়ী লৈ গ'লে ভাড়া চাড়া নাপায় তো সিহঁতৰ মাৰ্কেট ডাউন হয় মানে সেইটো কাৰণে সিহঁতে আমাৰ নিজৰ গাড়ী লৈ পিনে তাত যাব নিদিয়ে তো সেইটো কাৰণে আমাৰ যোৱা নহ'ব আৰু তাত মাধুৰী লেকো আছে তাত আমি যাম বুলি ভাবিছিলোঁ কিন্তু সিমান যোৱা নহ'বই আমাৰ মানে আৰু সেইটো মাধুৰী লেক কিয় হ'ল মানে তাত মানে মাধুৰী দীক্ষিতে সেই কৰিছিলে তাৰ কয়লা ফিল্মখনৰ শ্বুটিং কৰিছিলে শ্বাহৰুখ খানৰ লগত তো সেইটো নামেৰে মানে তাৰ সেইখিনি জেগাখিনিৰ নামে মাধুৰী লেক দি দিলে সিহঁতে তো আৰু আপোনালোকে যদি আহে ইয়াতে মানে টাৱাঙৰ পৰা আপোনাৰ নিজা গাড়ী লৈ যাম বুলি নাভাবিব মানে যাব নিদিয়ে তাত মানে ইয়াৰ যিবিলাক কেব ড্ৰাইভাৰ আছে সেইবিলাক যাব নিদিয়ে আৰু পুলিচো যাব নিদিব আপোনাৰ আৰ্মিও যাব নিদিব মানে সিহঁতে চিষ্টেমটো বনাই লৈছে সিহঁতে হয়তো চাগে নাজানো ইমান এটা চৰকাৰক চাগে কিবা এটা পইচা দিয়ে বা এনেকুৱা দিব পাৰে মানে নাজানো তো সেনেকুৱা সেইটো কাৰণে আপোনালোকে আহিলেও মানে ইয়াৰ পৰা বেলেগকৈ গাড়ী ভাড়া কৰি লৈ যাব লাগিব আৰু ভাড়া হৈছে আপোনাৰ 5,500 টকা ইন'ভা নহ'লে বুলেৰো এনেকুৱা টাইপ গাড়ী পাব মানে 7 ছিটাৰ তো সেইটো কথা তো আমি ইয়াৰ পৰা কাইলৈ চাগে ৰিটাৰ্ণে হ'ম আৰু তাত বহুত বৰফ পৰি আছে তাত বৰফ মানে এক কঁকাললৈকে বৰফ পৰি আছে তাৰ কাৰণে অলপ অসুবিধা আছে বুলি কৈছে তো সেইটো কাৰণে মানে আমাৰ যোৱা নহ'ব আমি চাগে ৰিটাৰ্ণ হ'ম কাইলৈ তো ৰিটাৰ্ণ হওঁতে আমি ভিডিঅ' বনাম ভিডিঅ'বিলাক আপোনালোকক চাই থাকিব আৰু ভাল লগা ভিডিঅ' দি থাকিম আপোনালোকক চাই থাকিব তো এতিয়া টাইম 8টা বাজিছে আমি অকণমান পিছত ভাতটো খাই পিনে শুয়ে যাম যিহেতু দিনটো কষ্ট হৈছে আৰু এটা কি হৈছে জানে আমি মানে যিখন হোটেলত আছোঁ হোটেলখনৰ প্ৰব্লেম একো নাই মানে কি হ'ল ইয়াত প্ৰব্লেম হৈছে কি আমাৰ পেচাব কৰিছোঁ কিবা কৰিছোঁ ফ্লাছ নচলে পানী নোলায় মানে পানী বোলা বস্তু নায়েই এতিয়া মানে ইয়াত মানে সেইটো কিহৰ কাৰণে হৈছে ইয়াতে মানে ঠাণ্ডাটো বহুত বেছি বৰ্তমান -8 চলি আছে -8 চলি আছে মানে টেম্পাৰেচাৰ তো মানে ইয়াত যদি পানীটো এৰি থৈ দিয়ে মানে এৰি থৈ দিলে ইয়াত বৰফ হৈ যায় বৰফ হৈ গ'লে পানী মানে যিবিলাক পাইপ থাকে পাইপবিলাক ব্ৰাষ্ট হয় বুলি কৈছে মানে তো ব্ৰাষ্ট হয় সেইটো কাৰণে পানীটো এৰি দিয়া নাই এতিয়া মৰ্ণিং যেতিয়া সূৰ্যৰ পোহৰ পাব গৰম অকণমান উঠিব মানে ধৰক -1 -2 বা 0লৈকে আহিব 0ৰ ওপৰততো নাযায় চাগে ইয়াত তো 0লৈকে যেতিয়া আহিব তেতিয়া মানে খুলি দিব তেতিয়া গৰম পানী আহিব তো সেনেকুৱা এটা প্ৰব্লেম পাইছোঁ এতিয়া কিন্তু হ'লেও এডজাষ্ট কৰিব লাগিব কম্প্ৰমাইজ কৰিব লাগিব অলপ সেইটোৱে কথা তো আজিলৈ ভিডিঅ' ইমানে নেক্সট ভিডিঅ' চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কিয় ক'ব লগা থাকিলে ভাল লাগিলে কমেণ্ট কৰিব আৰু ভ্লগছ মানে ভিডিঅ'বিলাক কেনেকুৱা হৈছে সেইটো মোক কমেণ্টত জনাব তো আজিলৈ বাই বাই আকৌ চাই থাকিব নেক্সট ভিডিঅ' মানে ইয়াৰে নেক্সট ভিডিঅ'বিলাক চাই থাকিব থেংক ইউ ছ' মাছ বাই বাই